to my blog. আজি ৰাতিপুৱা ব্ৰেকফাষ্টত বনালো পোহা কাৰণে মই ললো carrot, beets, অলপ curry leaves, onion, bean এইখিনি মই মিহিমিহিকৈ কুটি ললো। পোহা বনাবলৈ মই প্ৰায় এই তিনটা সবজিয়ে ব্যৱহাৰ কৰো। কেৰাহীত তেল গৰম হতে মই দিলো অলপ কলা মাষ্টাৰ্ড seeds। তাৰ পিছত অনিয়ন আৰু কাৰি লিফ দি সবজিখিনি দি মই সবজি যেনেকৈ বনাই তেনেকৈ মই বনাই মেলি থলো। যেতিয়া সবজিখিনি খিচু হৈছে তাৰ আগে মই চিৰাখিনি ললো আমাৰ তিনটাৰে জোখত আৰু চিৰাখিনি ধুইকে মই ৰৈ থকা নাই আৰু মানে সফট হ'ব দিব নালাগে বৰ বেছি চিৰাখিনি ধুইয়ে মই লগে দিলো কেৰাহীত। এটা সব গোটেইখিনি মিক্স কৰি দিলো ওপৰেদি আৰু অলপ নিমখ দি দিলো কাৰণ যেহেতু পোহা মিলালো। এতিয়া ব্ৰেকফাষ্ট হৈ গ'ল ৰেডি আমাৰ পোহা কিন্তু ৰাতিপুৱা ব্ৰেকফাষ্টত চাহ নহলে তো কেনেকা চলিব মোক স্পেশালি মৰ্নিং এক কাপ কাঢ়াকে গাখীৰ চাহ লাগে তো মই বনাব গলো চাহ। এয়া মোৰ হৈ গ'ল পোহা ৰেডি তাৰপৰত দিলো মই কেটামান ডালিমৰ গুটি আৰু মোৰ এনেকুৱাকে পোহা খাই পেলাই বহুত ভাল লাগে। নাই আজি বনালো কমল কাকৰি পিছে আমাৰ অসমতো খাই থাকে কিন্তু মই পাৰ্সোনালি খোৱা নাই মই ইয়াতে আহি খাইছো আৰু ইয়াত এইটো বস্তু প্ৰায় ভাগ পাই যায় মাৰ্কেটত ইউজুৱেলি ধৰক বিহাৰ ইউপি সাইডে এইটো বেসিক্যালি খায়। কমল কাকৰি মই এটা ফাৰ্স্ট টাইম খাইছো ইয়াতে আহি পেলাই আৰু টেষ্টটো 10% মান অকমান আলু কচু খোৱা নিচিনা লাগে। আপোনালোকে জনাব যদি কোনোবা অসমত খাই পাইছে কমল কাকৰি জনাব আৰু কাবাক যে ৰেচিপি লাগে ক'ব। এয়া হৈ গ'ল আমাৰ কমল কাকৰি ৰেডি যিহেতু মই খায়ে পোৱা নাই আজিলৈকে ফাৰ্স্ট টাইম খাই আছিলো সো মই বনাবলৈও নাজানো। এই সবজিখন বনালে মোৰ এখেতে খাই পেলাই খসাই বহুত ভাল লাগিল যেহেতু মই অলৰেডি কচু খাই ভাল পাওঁ সো সেইটো কাৰণে কমল কাকৰি খাই মোৰ বহুত টেষ্টি লাগিল। খাই বৈ ভাবিলো অলপমান সন্ধিয়া ওলাই যাওঁ আমাৰ এখেতৰ এজন ফ্ৰেণ্ড থাকে চণ্ডীগড়ৰ অলপমান আউটস্কাৰ্ট চণ্ডীগড়ৰ অলপ আউটস্কাৰ্টত এখন গাঁও আছে মলয়া আমি গৈ আছো তালে। এয়া আমি সোমাই আহিছো মলয়ালে। আপুনি চাগে দেখিছে ইয়াৰ বিল্ডিংবিলাকৰ কোনো আমাৰ যেনেকৈ অসমত আংগন থাকে চোতাল এখন থাকে তেনেকুৱা একো নাই ডাইৰেক্ট বিল্ডিংটো ৰাস্তাৰ লগতে লাগি আছে আৰু বিল্ডিংবোৰো ইটো সিটোৰ লগত লাগি আছে। ইয়াতে গছ হিচাপে আপোনাৰ মাটি বিক্ৰী হয় যিহেতু বহুত সৰু জেগাত বহুত সৰু ফ্ল্যাটত ইয়াত বহুত সৰু নিজৰে ঘৰ ইয়াত বহুত প্ৰায় মানুহৰ নিজৰ ঘৰ হয় বহুত সৰু ঘৰ বনাই মানুহবোৰ থাকে। ইয়াত চোতাল বুলিবলৈ তেনেকুৱা একো নাই চিধা বিল্ডিং আৰু গাড়ীবিলাকো তেনেকৈ বাহিৰতে পাৰ্ক কৰে দেখিছেনে ইটো সিটোৰ লগত ঘৰবোৰ লাগালাগিকে আছে। চণ্ডীগড়ত যিহেতু মাটি দাম বহুত বেছি সেইটো কাৰণে ইয়াতে গছ হিচাপেও মাটি বিক্ৰী হয় যেহেতু গছ হিচাপে বিক্ৰী হয় সেইটো কাৰণে ঘৰৰ সাইজবোৰ বহুত সৰু কিন্তু চণ্ডীগড়ৰ কিছুমান ভিতৰৰ সেক্টৰত প্ৰায় তেনেকুৱা নহয় ঘৰৰ লগত অলপমান আপোনাৰ গাৰ্ডেনিং কৰা হিচাপত আমি যখন চোতাল বুলি কওঁ তেনেকুৱা অলপমান মাটি থাকে যেনেকৈ আপুনি চণ্ডীগড়ৰ পৰা আউটস্কাৰ্টলৈ গৈ থাকিব তেনেকৈ আপুনি এনেকুৱা ঘৰ আপুনি বেছিকৈ দেখা পাব। চণ্ডীগড়ৰ আউটস্কাৰ্ট শেষ হোৱাৰ লগে এটা সাইডে পঞ্জাব আৰু আন এটা সাইডে হৰিয়ানা ষ্টাৰ্ট হয়। আপোনালোকক মই কেতিয়াবা পঞ্জাব আৰু হৰিয়ানাও দেখাম। বাই দ্য ৱে আজিকালি ইমানতে মই উভতি আছো নিজৰ ঘৰলৈ আকৌ লগ পাম বুলি আশা ৰাখিলোঁ তেতিয়ালৈকে চবে ভালে থাকিব বাই বাই।